মই ইয়াসমিনে পুনৰ এটা ৰেচিপি লৈ আহিছোঁ। আজি বনাব লৈছোঁ এটা হেল্ডি ৰেচিপি। এইটো আপোনালোকে ব্ৰেকফাষ্টত খাব পাৰে। এই চেকটো অটছৰ পৰা বনাইছোঁ। এই চেকটো বনাবলৈ 2টা কল লৈছোঁ, লগতে লৈছোঁ 2টা খেজুৰ, ৰাতি তিয়াই থৈছিলোঁ মই। এতিয়া এইখিনি ভালকৈ পেষ্ট বনাই লওঁ। তো আমাৰ পেষ্ট ৰেডি হৈ গৈছে। এতিয়াতে আমি 1 কাপ ওটছ দিম, লগতে ড্ৰাই ফ্ৰুট দিছোঁ। গাখীৰ দিছোঁ। আমি পানী দিব পাৰে। ভালকৈ গ্ৰাইণ্ড কৰি লওঁ। আমাৰ ওটছৰ পেষ্ট ৰেডি হৈ গৈছে। কোনোবা যদি ওটছ খাই বেয়া পায় এনেকৈ খাব পাৰে। এতিয়া আমি গাৰ্নিচিং কৰিম। গাৰ্নিচিঙৰ কাৰণে অকণমান পাতল কৰিবলৈ আলমণ্ড লৈছোঁ। আপোনালোকে বেলেগ ফ্ৰুটছো দিব পাৰে। খাবলৈ বহুত হেল্ডি হয়। চাই কেনেকুৱা পালে কমেণ্ট কৰিব। নাপালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই।